হেল্ল' এভৰিৱান, মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। আহকচোন চাওঁ মই আজি কি ভিডিঅ' লৈ আহিছোঁ। মই আজি এটা এগ মছলা কাৰী ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু মই এতিয়া এইখিনি বনাবলৈ 3টা কণী লৈছোঁ, 2টা বিলাহী লৈছোঁ, আদা নহৰু পিঁয়াজ লৈছোঁ, জলকীয়া লৈছোঁ আৰু মই বাদাম কেইটামান লৈছোঁ। আপোনালোকে বাদাম নহ'লে কাজু ল'ব পাৰে, মই বাদাম লৈছোঁ। আৰু এইখিনি মই মিক্সি জাৰ এটাত লৈ লৈছোঁ। এইখিনি মই ধুনীয়া পেষ্ট বনাই ল'ম আৰু এইখিনি মই ধুনীয়াকৈ পিচি ল'লোঁ মিক্সিত। আৰু মই এটা কেৰাহীত গৰম হোৱাৰ পিছত অকণমান 4 চামুচমান মিঠাতেল দি দিলোঁ আৰু আধা চামুচ নিমখ, আধা চামুচ হালধি দি দিছোঁ। আৰু কণীকেইটা মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম, এইকেইটা ৰঙচুৱাকৈ অকণমান। আৰু এইকেইটা মই 5 মিনিটমান সময় প্ৰায় ভাজি লৈছোঁ। এতিয়া মই প্লেট এখনত ৰাখি দিম এইকেইটা কণীকেইটা। তাৰপিছত মই এই কেৰাহীটোত থকা তেলখিনিতে আধা চামুচ মই জিৰা দি দিলোঁ। তাৰপিছত মই 2টা ইলাচি দি দিলোঁ আৰু এইখিনি অকণমান লৰাই দিম। তাৰপিছত মই এই মছলাখিনি ঢালি দিলোঁ ইয়াতে। এইখিনি মই ভাজি ল'ম ধুনীয়াকৈ। মই এতিয়া ভাজি ল'ম। এতিয়া মই এচামুচ জিৰা দিছোঁ, এচামুচ ধনিয়া দিছোঁ আৰু আধা চামুচ মই ৰেড চিলি পাউডাৰ দিছোঁ আৰু মই আধা চামুচ জালুকৰ গুড়ি দিছোঁ আৰু আধা চামুচ নিমখ দিছোঁ, আধা চামুচ হালধি দিছোঁ। এইখিনি মই এতিয়া ধুনীয়াকৈ লৰাই ল'ম আৰু নিমখটো সোৱাদ অনুসৰি ল'ব, কম বেছি আপোনালোকে। আৰু এইখিনি মই এতিয়া অকণমান ভাজি ল'ব লাগিব। বিলাহীখিনি মছলাখিনি যিহেতু কেঁচা হয়, ভাজি লোৱা নাই মই আগতে। এইখিনি এতিয়া মোৰ ভজা হৈ গ'ল আৰু প্ৰায়। আৰু এইখিনি অকণমান লৰাই থাকিব লাগিব আৰু 5 মিনিটমান পিছত মানে হৈ যাব। আৰু এইখিনি এতিয়া মছলাখিনিৰ পৰা তেল বিৰিঙি উঠিছে, এইখিনি ৰেডি হৈ গৈছে মোৰ। এতিয়া মই ইয়াতে আধা কাপ মই ঠাণ্ডা পানী দি দিলোঁ। তাৰপিছত অকণমান লৰাই আছোঁ, মছলাই দি মই তাত আৰু আধা কাপ গাখীৰ দি দিম। ঠাণ্ডা পানী দিছোঁ তাৰ কাৰণে, নহ'লে গাখীৰখিনি ফাটি যাব পাৰে। তাৰ কাৰণে মই ঠাণ্ডা পানী আগতীয়াকৈ দি লৈছোঁ। গাখীৰখিনি দি অকণমান লৰাই লৈছোঁ মই। গাখীৰ নিদিলে আপোনালোকে পানীও দিব পাৰে, গাখীৰ দিলে অলপ সোৱাদটো বেলেগ টেষ্ট হয়। আৰু এইখিনি এতিয়া মই লৰাই লৈছোঁ। এইখিনি এতিয়া হৈ গৈছে, কালাৰটো ইমান ধুনীয়া হৈছে আৰু এতিয়া উতলি আহিছে। উতলাৰ পিছত মই তাত কণীকেইটা দি দিছোঁ। কণীকেইটা দি মই অকণমান সময় হ'ব দিম আৰু 5 মিনিটমান সময়। 5 মিনিটমান সময় কণীকেইটা দি অকণমান সময় উতলিব দিম। তাৰপিছত মই এচামুচ ঘি দি দিলোঁ ইয়াতে। আৰু ঘি আপোনালোকৰ খোৱাৰ ইচ্ছা অনুসৰি দিব, আপোনালোকে স্কিপ কৰিব পাৰে, নিদিলেও হ'ব। এইখিনি ঘিখিনি দি অকণমান লৰাই দিছোঁ মই। কণীৰ দম খাই আলু দি সদায় আমনি লাগে, তাৰ কাৰণে নতুন এটা বনাবলৈ চেষ্টা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টি চাই যদি ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ ফেমিলিৰ সৈতে প্লিজ শ্বেয়াৰ কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব মোৰ আগলৈ পাবলগীয়া ভিডিঅ'বিলাক। ধন্যবাদ।